Gimbal shot loi ase ki गूंजी सी है आईना लहराती है महकी हवा So hello guys, good morning, welcome back to my YouTube channel Dhonjit Blog. So আজি এটা ধুনিয়া ৰাতিপুৱা so যোৱা কালি বিয়া ফটোশুট কৰি আহিলো গুৱাহাটী আজি মোৰ ৰিসেপশন আছে মই যাব লাগিব মানিকপুৰ so কুলু আহিছে কুলু হাই কেনেকুৱা খবৰ খবৰ আছো আৰু ভালে চালে আজি বিয়া কিন্তু আজি বিয়া আছে গম পাইছো হেইভাবেটো ওলাইছো পুৰা খানা ওলাইছে পুৰা খানা মানে মই নতুন কেমেৰা লোৱা পাৰ্টি লাগে বলে মই কৈছো বিয়াতে আজি পাৰ্টিটো দি দিম নে কলো আৰু বাইক লোৱা পাৰ্টিটো দিয়া নাই না একেলগে আমাৰ মিলি যাব আৰু আজি নহয় সো গাইস আমি বিয়াৰ ঘৰত চাৰিজন গৈ আছো পিছপিনে আৰু আহি আছে ভাইটি দুজন ভাইটি এজন ৰঙিয়াৰ আৰু এজন আমাৰ ভাইটি সো বিয়াৰ ৰাস্তাটো ধুলা হৈছে ও মাই গড বিয়া ঘৰ আমি পামেই আৰু পাইছোই আৰু দেখা পাইছে ট্ৰেফিক পুলিচ লগাই দিছে দেখোন গাড়ী এৰি কৰি দি এই হাতৰ ইয়াতে থৈ দি এই কোণাৰ ফালে সোমাই দি একেবাৰে সোমাই দি ফালে কোণাৰ ফালে এঘৰ মানুহৰ ঘৰত থৈ দিওঁ দি দিয়া গাড়ী 80 আছে লাহে লাহে আহি আছে বোলে 80 আমাৰ এই জয়ন্ত ভাইটি যোৱাকালি বিয়াৰ পাছতে আহিছিলে একেলগে আমি আহিছিলোঁ সো এতিয়া আজি ফটোশ্বুটৰ কাৰণে লৈ আহিছোঁ মানে কি ভাইটিৰ বহুত ইণ্টাৰেষ্ট যে ফটোগ্ৰাফি কৰিব খোজে সো আৰু এই কুলু ভাইটি এই দুজন নিউ কামাৰ আমাৰ তাৰমানে আজি ইহঁতক অলপমান দেখাই দিব লাগিব লাহে লাহে ক্লাছ হৈ আছে ইহঁতৰ অফলাইন ক্লাছ আৰু আগন্তুকৈ এটা নতুন কেমেৰা আহিব নতুন কেমেৰা আৰু এটা আহি আছে এইবাৰ মই কৈছোঁ কি assamese লৈ ল'বা দিছোঁ সেইটো তাৰমানে বেষ্ট হ'ব কাৰণ ভিডিঅ'গ্ৰাফিত ইয়াক বেছি গুৰুত্ব দিব দিছোঁ চ' এঘৰ মানুহৰ ঘৰত ওচৰতে জাকাৰ তলত আমি বাইককেইখন থৈ দিলোঁ চ' এতিয়া আমি বিবাহ ঘৰৰ ভিতৰলৈ গৈ আছোঁ একদম ৰাস্তা ইমান বেয়া অলপ ধূলি বালি বেছি হৈছে না হেলমেটটো বাইকত থৈ দিয়া যোৱা এইটো লোৱা হোলী খেলি আহিলে নেকি এই ভাইটি আহিছে আমাৰ বৰবিলাৰ কোন স্কুলত পঢ়া বোলে ভাইটি কেনেকুৱা খবৰ তোমাৰ নমস্কাৰ দি মোৰ নাম শ্ৰী এতিয়া কি আছে এতিয়া বম আছে তো বিশ্বাস নকৰা ছাতা আছে বম আছে এতিয়া বম আছে ৱাও নাইস ডেকৰেশ্যন ৱা লুক চেঞ্জ হৈ গৈছে পুৰা ইমান ধুনীয়া বনাইছে ডেকৰেশ্যনটো গণপতি বাবা মৰিয়া ৰঞ্জন ভণ্টিহঁতে নিমকি দি আছে সেন্দুৰ লাগিছে না পুৰা এই এদিন এনেকুৱা হৈছে ফটোশ্বুট কৰি থাকোঁতে এই যে চালাঙিবিলাক আছে তাৰ ওপৰত এখন মানে এনেকৈ পৰি গৈছে তেতিয়াৰ পৰা এইখন মানে বিয়া হৈ গৈছে আৰু সেন্দুৰ লাগে কি হৈছিল জানা ৰিচেণ্ট এবাৰ এনেকুৱা এটা হৈছিল প্ৰব্লেম একজন বন্ধুক পৰ্টাল এখন ফিট কৰিব দিছিলোঁ ফিট কৰিব দেখি মানে কি ইখন একেবাৰে ওপৰত দিছে এই চিয়াৰত উঠি মানে হেৰি কৰিছে লাগাইছে বহা ছোৱালী কেইজনী দেখা পাই তাৰমানে থিয় দি দিছে নেকি আচ্ছা চ' এই ভাই ডেকৰেশ্যন দেখা পাইছে বাইদলা দোহাৰ একদম ফেমাছ নহয় মোৰ বন্ধু বৰ ফটো আছে ইয়ে থাকলে ফেমাছ আমাৰ হেৰি আমাৰ কফিমেনো আছে চ' ডেকৰেশ্যনটো চাওক কণ্টেক্ট কৰিব পাৰিব ডিছক্ৰিপশ্যনত মই নম্বৰটো দিম এই চাওক কি ধুনীয়া মানে বাজেটৰ ভিতৰত এটা ধুনীয়া বাজেটৰ ভিতৰত এই এনেকৈ গণেশৰ মূৰ্তি এই ডেকৰেশ্যন কফি মেচিন এইবিলাক চবখিনি বস্তু মানে ব্যৱস্থা পাব আৰু ইপিনে চাওক কইনা বহা এইটো ত' এই দাদা আমাৰ কফি মেচিনত আছে বৰপেটাৰ এই দাদা আহিছে ত' এতিয়া আমি গেটখন দেখাই আছোঁ যদি মোটামুটি 50-60 বাজেট আছে 50-60 হাজাৰৰ বাজেট আছে তেতিয়াহ'লে ধুনীয়া গোটেই এভৰিথিং কৰি দিব পাৰিব আৰু ডিজাইন আছে বেটাৰ ডিজাইন আছে এনি ডিজাইন আৰু ফটোগ্ৰাফিটো আছে মই চ' ডেছক্ৰিপশ্যনত নম্বৰটো দিছোঁ চ' কণ্টেক্ট কৰি ল'ব পাৰিব
ফটোগ্ৰাফাৰ ব্যস্ত বহুত। চ' আমাৰ দৰাৰ ভাইক আমাৰ খুব ধুনীয়া লাগিছে তোমাক আজি দেখা পাই। ইমান এটা ড্ৰেছ এটা মানে ছাৰপ্ৰাইজ দিছে আমাক। লুকিং গ্ৰেট। আমাৰ দাদা মন দাদা আপনে বৌ হা কেনেকুৱা লাগিছে আজি অনুভৱটো কোৱা তোমাৰ? ভাল লাগিছে। হা খুব ভাল লাগিছে নহয়? আচ্ছা আচ্ছা গিম্বেল শ্বট লৈ আছে কি? ফেমিলি ফটো হৈ আছে লাষ্ট শেষ হ'ব লগা হৈছে বিয়া। এটা মোবাইল ৰেডি কৰ লাষ্ট ফেমিলি ফটো এনেকৈ ধৰি থাক গ্ৰুপ ফটো অলপমান দেখা থাকে। স্মাইল 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 কেমেৰা চাই স্মাইল দি স্মাইল। পেণ্ডেল চাওক একাৰ পূৰা খালী হৈ গ'ল। আজি ধুনীয়া ফটোশ্বুট কৰিলোঁ। এতিয়া যিহেতু ফটোশ্বুট কৰিলোঁ ব্যস্ত, এতিয়া ভাত খাওঁ। এয়া চাওক আমাৰ ভাইবিলাক ভাত খাই আছে বৰ্তমান। দালি ভাত হা কি লাগে মই একেটা দিম নেকি? মই নিদিওঁ। অ' খালী ভাত খাই আছে চা বিয়া ঘৰত আহি খালী ভাত খাই আছে। হয় নেকি? এতে মাংসৰ বাতি এডিট কৰি দিম মই। ইফালে দিছে না মাংস তোমাক দিয়া নাই কি হ'ল? ইফালে আছে না পুৰা অলপ দিন আৰু। এতিয়া চাওক চাওক আমাৰ খানা ৰেডি পুৰা বুকিং কৰি থৈ গৈছিলোঁ। ভাগৰ লাগিছে আজি পুৰা ভাগৰ লাগিছে। দে কি আছে দি চব তই কি কৰবি? বাইকত বেলেগৰ মই স্কুটি এখন লৈ যাম, তোৰ গাড়ীখন থৈ যাম থৈ যাম আৰু বাইকখন লৈ যাবি পিছত নাকি? বিৰিয়ানী দি পোলাও দি পোলাও দি পোলাও দি না পোলাও দি মাংস যা মাংস লৈ মাংস মাংস খাম ফাইনেলি গাইছ আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ। চ' আজি এখন ধুনীয়া বিয়া গ'ল। চ' বন্ধুবিলাকো আহিলে এনেকৈ এতিয়া আমি যাবৰ সময় হৈ গ'ল না। খানা পিনা কেনেকুৱা পালা? খুব ধুনীয়া ন? চ' তোমাৰ অলপ আহোঁতে দেৰি হ'ল নহয়? দেৰি হৈছে কি কৰিম এতিয়া আৰু। ডেক'ৰেশ্যনটো কেনেকুৱা লাগিছে? খুব ধুনীয়া লাগিছে মানে এনেকুৱা নালাগে যে মানে কি আমি অন্য দিনা আহিলে অলপ বেলেগ এটা ফিল আহে না বহুত। হয়।